ছাৰৰ তৰফৰ পৰা আমাক বহুতখিনি সহায় জনাইছে। যোৱা 3টা মাহৰ আগত আমি ইলেকশ্যনৰ পৰাও এটা কুঁহিয়াৰ পাইছিলোঁ বৰাক বুলি, সেইটো আমি এতিয়া বৰ্তমান কৰিছোঁ। প্ৰত্যেক বছৰে আমি কুঁহিয়াৰ খেতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ। নমস্কাৰ, মোৰ নাম বিপুল হাজৰিকা, গাঁও নতুন ভুকুৰা গাঁও। আমি আজি 15-20 বছৰে কুঁহিয়াৰ খেতি কৰি ভাল উৎপাদন পাই আছোঁ। লগতে পৰিয়াল পোহপালন দিবলৈও সুবিধা পাইছোঁ আৰু চৰকাৰেও আমাক যথেষ্ট সহায় কৰিছে। লগতে অনাগত দিনকেইটা যদি চৰকাৰে আৰু যথেষ্টখিনি সহায় দিয়ে নথৈ আমি আনন্দিত হ'ম। লগতে অসম চৰকাৰলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।